নমস্কাৰ মই আজি অপৰাজিতা ফুলৰ বিষয়ে ক'ব বিচাৰিছো অপৰাজিতা ফুল আমাৰ প্ৰায়বিলাক মানুহৰ ঘৰতে পোৱা যায় আৰু ই এক অত্যন্ত শোভাবৰ্ধক আৰু ই শৰীৰৰ কাৰণে আমাৰ যথেষ্ট উপকাৰী অপৰাজিতা ফুলৰ ইমানেই ঔষধি গুণ আছে যেটো নেকি আমি আসলতে বহুতে নাজানো কিন্তু আমি যদি ইয়াৰ ঔষধি গুণৰ বিষয়ে জানো তেতিয়া আসলতে আমি অপৰাজিতা ফুল ইমান আদৰেৰে ঘৰত ইয়াক ৰোপণ কৰিম যে ভাবিব নোৱাৰি আমি আসলতে সাধাৰণতে যিবোৰ চাহ খাওঁ এই চাহ খোৱাতকে আমি যদি অপৰাজিতা ফুলৰ চাহ খাওঁ তেতিয়াহলে অপৰাজিতা ফুলৰ পৰা খোৱা চাহে আমাৰ শৰীৰৰ যথেষ্ট উপকাৰ কৰিব কিন্তু এতিয়া অপৰাজিতা ফুলৰ বিষয়ে আমি কিছু কথা আমি জানি লওঁ অপৰাজিতা ফুল ফেবাচিয়া বুলি এটা যেটো বোটানিক্যাল পৰিয়াল আছে ফেবাচিয়া পৰিয়ালৰ পৰা অহা ই এবিধ উদ্ভিদ আৰু ইয়াৰ বোটানিক্যাল নামটো হ'ল ক্লাইটোৰিয়া টাৰ্নাটি আৰু ইয়াক এছিয়ান পিগন উইংছ বুলিও কোৱা হয় আৰু অপৰাজিতা ফুলৰ যেটো ৰংটো ইমান ধুনিয়া দেখি খুব ভাল লাগে আৰু এই ধুনিয়া ৰংটোৰ মেইন কাৰণটো হ'ল নাসি কেৰাবো বুলি ইয়াত এবিধ উপাদান আছে যি উপাদানৰ কাৰণে এই অপৰাজিতা ফুলৰ ৰংটো দেখিবলৈ বহুত ধুনিয়া আৰু ই ঔষধি গুণযুক্ত এতিয়া আমি অপৰাজিতা ফুলৰ যেতিয়া চাহ খাম চাহ খালে আমাৰ কি লাভ হ'ব অপৰাজিতা ফুল যেতিয়া আমি চাহ বনাই খাম চাহ বনাই খালে আমাৰ শৰীৰৰ স্মৰণ শক্তি আমাৰ যি মেমৰি আছে আমি আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাক আমি বিভিন্ন ধৰণৰ ঔষধ খোৱা মেমৰি বৰ্ধকৰ কাৰণে কিন্তু আমি অপৰাজিতা ফুলৰ যদি চাহ দিনত 3 বাৰকে খাওঁ ই যথেষ্ট স্মৰণ শক্তি বৰ্ধনত সহায় কৰিব ই যথেষ্ট পৰিমাণে মানসিক চাপ আমাৰ আজি বৰ্তমান যুগত মানুহৰ মানসিক চাপ খুবেই বেছি ই মানসিক চাপ বহু পৰিমাণে কমাই আনে মনৰ যেটো উৎকণ্ঠা এংজাইটি যেটো আমাৰ আসলতে যেটো মানসিক এংজাইটিও কিন্তু অপৰাজিতা ফুলৰ চাহে যথেষ্ট পৰিমাণে নোহোৱা কৰে আমাৰ মনটো ইমানে ৰেষ্টলেছ হৈ থাকে ইমান অস্থিৰ হৈ থাকে এই অস্থিৰ মনটোক স্থিৰ কৰিবলৈ আমি যদি অপৰাজিতা ফুলৰ চাহ দৈনিক 3 বাৰকে খাওঁ তেতিয়া হলে আমাৰ অস্থিৰ মনটো কিছু পৰিমাণে স্থিৰ হৈ আহিব আৰু আমাৰ বৰ্তমান সময়ত আমাৰ ইমানেই ষ্ট্ৰেছ থাকে ব্ৰেইনত ইমানেই ষ্ট্ৰেছ থাকে যি ষ্ট্ৰেছৰ কাৰণে আমাৰ আসলে টোপনি কমি যায় টোপনি কমি যোৱাৰ কাৰণে আমি যদি অপৰাজিতা ফুলৰ চাহ দিনত 3 বাৰকে খাওঁ তেতিয়া হলে ই টোপনি অহাত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু অপৰাজিতা ফুলৰ চাহ যদি আমি খাওঁ কিছুমান মানুহৰ কনভালচন হয় যেটো খেছুনি বুলি কয় এই মানুহ এনেকে কপে যেটো কনভালচন যেটো আহে এই কনভালচনটো নোহোৱা কৰিবৰ কাৰণে আমি অপৰাজিতাৰ ফুল কনভালচনৰ যিবিলাক ঔষধ খাই থাকে ফেনোবাৰবিটন জাতীয় যিবিলাক ঔষধ খাই থাকে এই ঔষধবিলাক খোৱাৰ লগতে আমি যদি সাধাৰণতে খোৱা চাহতকে যদি আমি অপৰাজিতা ফুলৰ চাহ পেশেন্টক আমি খাবলৈ দিও তেতিয়া হলে এই ঔষধৰ ক্ৰিয়াও বাঢ়িব আৰু পেশেন্টটো খুব সোনকালে আৰোগ্য লাভ কৰিব আৰু যদি কাৰোবাৰ জ্বৰ হৈ আছে তেতিয়া হলে আমি অপৰাজিতা ফুলৰ চাহ যদি তাক খুৱাও তেতিয়া জ্বৰ কমি অহাত যথেষ্ট পৰিমাণে সহায় কৰে ই যথেষ্ট পৰিমাণে বিষ নাখক ই আসলতে আমাৰ শৰীৰত যেতিয়া বিষ হয় তেতিয়া আমি বেলেগ ঔষধ খোৱাতকে আমি অপৰাজিতা ফুলৰ চাহ আমি এবাৰ খাই চাব পাৰো দিনটো যদি 2-3 বাৰকে আমি অপৰাজিতা ফুলৰ চাহ খাওঁ তেতিয়া ই আসলতে কমি আহিব আৰু যদি কৰবাত আমাৰ উখহি গৈছে কিবা দুখ পাই পেলাই উখহিছে তেতিয়া আমি অপৰাজিতা ফুলৰ চাহ খাব লাগে আৰু অপৰাজিতা ফুলৰ যি পাত আছে পাত আৰু শিপা খুন্দি আমি যদি কৰবাত দুখ পোৱা জায়গাত যদি আমি লেপ দি দিও তেতিয়া হলে ই যথেষ্ট পৰিমাণে সেই বিষটো কমাই আনিব আৰু যেটো উখহি যায় সুৱেলিং যেটো হয় এই সুৱেলিংটো কমাই আনিব আৰু অপৰাজিতা ফুলৰ যদি আমি চাহ খাওঁ চাহ খালে আসলতে ই যথেষ্ট পৰিমাণে আমাৰ কিছুমানৰ যিবিলাক ডাইচুৰিয়া হয় ডাইচুৰিয়াত আসলতে ই যথেষ্ট পৰিমাণে কাম কৰে তাৰ পিছত নেফ্ৰাইটিছ যদি কাৰোবাৰ থাকে একিউট নেফ্ৰাইটিছ থাকে তেতিয়া আসলতে যদি আমি অপৰাজিতাৰ ফুল খাওঁ তেতিয়া হলে একিউট নেফ্ৰাইটিছৰ মেডিচিনৰ লগত যদি আমি অপৰাজিতা ফুলৰ চাহ খাব দিও তেতিয়া হলে মেডিচিনৰ প্ৰয়োজনটো কিছু সময়ৰ পিছত নোহোৱা হৈ থাকিব আৰু অপৰাজিতা ফুল আসলতে ডায়াবেটিস যিসকল ডায়াবেটিস ৰোগী আছে ডায়াবেটিস ৰোগীসকলে অপৰাজিতাৰ ফুল আসলতে ফুলৰ চাহ খোৱাটো অত্যন্ত জৰুৰী কাৰণ ই আসলতে শৰীৰত ইনসুলিনৰ মাত্ৰাটো বঢ়াই দিয়ে আৰু চেনিৰ পৰিমাণটো ই নিয়ন্ত্ৰণত ৰাখে আৰু যাৰ কাৰণে কি শৰীৰত ডায়াবেটিসৰ যেটো
সমস্যা এইটো বহু পৰিমাণে কমি অহাত অপৰাজিতৰ ফুলৰ চাহে সহায় কৰে আৰু যিসকলৰ হাৰ্ট মাছুলৰ প্ৰব্লেম থাকে কিছুমান হাৰ্ট মাছুল ক্ৰেম্প হয় আমাৰ যিটো হাৰ্টৰ যিবিলাক মাছুলবিলাক থাকে মাছুলবিলাকত কেতিয়াবা পেইন হয় আনন'নলি কেতিয়াবা পেইন হয় কিন্তু তেনেকুৱা পেইন হ'লে আমি বেলেগ কিবা কাৰ্ডিঅ'ভাস্কুলাৰ কিবা মেডিচিন খোৱাতকৈ আমি যদি অপৰাজিতা ফুলৰ যদি তেনেকুৱা খুব সাংঘাতিক যদি হাৰ্ট কমপ্লিকেশ্যন নাথাকে তেতিয়াহ'লে আমি যদি অপৰাজিতা ফুলৰ চাহ খাওঁ তেতিয়াহ'লে এই অপৰাজিতা ফুলৰ চাহে আচলতে হাৰ্ট মাছুল ক্ৰেম্পৰ পৰা যথেষ্ট সকাহ দিব আৰু আমাৰ এতিয়া সবতছে ডাঙৰ সমস্যা এটা আছে মই নিজেই এতিয়া মোৰ প্ৰেক্টিছ লাইফত দেখিছোঁ বহুতে আহি কয় যে ছাৰ আমাৰ এই ওজন কমোৱা ঔষধ লিখি দিয়ক ওজন কমোৱা ছাৰ ঔষধ কিবা আছে যদি দিয়ক এই মানুহৰ আচলতে ওজনক লৈ মানুহ যথেষ্ট সমস্যা হৈছে কাৰণ মানুহ আজিকালি সকলোৱে বিচাৰে যেন শ্লিম এণ্ড হেল্ডি হৈ থাকিবলৈ সকলোৱে বিচাৰে কাৰণ শ্লিম বডি এটা সকলোৱে বিচাৰে এটা পাতল শৰীৰ এটা সুস্থ শৰীৰ এটা সুস্থ মন সকলোৱে বিচাৰে সেইকাৰণে যদি আমি ৱেইটটো লছ কৰিব বিচাৰোঁ ৱেইট লছ কৰিবৰ কাৰণে আচলতে আমি অপৰাজিতা ফুলৰ চাহ ৰেগুলাৰ খাব লাগে কিন্তু অপৰাজিতা ফুলৰ চাহ খাওঁতে আমি সদায় এটা কাম কৰিব লাগে এই চাহত অকণমান প্ৰত্যেকবাৰে আমি অকণমান নেমু চেপি দিব লাগে আৰু নেমু চেপি দিলে ই আচলতে বেছি আমাৰ ৱেইট লছত আচলতে ই বেছি ইফেক্টিভ হ'ব ধন্যবাদ আপোনালোকে সকলো কুশলে থাকক আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে আনলৈও শ্বেয়াৰ কৰি দিব আৰু বহুতে হয়তো এই নজনা কথাখিনি জানিব কাৰণ আমি অপৰাজিতা ফুল আমি বহুতেই দেখিছোঁ কিন্তু ইয়াৰ ইমান যে ঔষধি গুণ আছে আমি হয়তো নাজানো আৰু এই ভিডিঅ'টো চালে হয়তো বহুতেই গম পাব আৰু বহুতৰে উপকাৰ হ'ব ধন্যবাদ সকলো কুশলে থাকক নমস্কাৰ